এটেনশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটেনশ্যন অসমৰ DGP মহোদয়, আৰু কিমানজন অসম আৰক্ষী খিলঞ্জীয়া যুৱক যুৱতীক আমি হেৰুৱাব লাগিব। আমি প্ৰশ্ন কৰিছোঁ মিষ্টাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি প্ৰশ্ন কৰিছোঁ অসমৰ DGP মহোদয়। কাৰণ আপোনালোকে জানে যোৱা 14 তাৰিখে ডিমা হাছাও লাইচং থানাৰ SI নৱজিৎ দাসক কেনেকৈ মাৰি পেলোৱা হৈছিলে। যি ড্ৰাগছ ব্যৱসায় অসমত চলি আছে, প্ৰায় কোটি কোটি টকা সৌ সিদিনাও ড্ৰাগছ লৈ আহি আছিলে। তেনেতে নৱজিৎ দাস নামৰ যিজন SI আছিলে, সেই SI গৰাকীয়ে গাড়ীখন ছিগনেল দিছিলে, কিন্তু ছিগনেল নামানি এই ড্ৰাগছ মাফিয়া, যি এই চেলিমুদ্দিন নামৰ যিজন ড্ৰাগছ মাফিয়াই কি কৰিছে, গাড়ীখনে তেখেতক খুন্দিয়াই ক'ৰবাত উফৰাই পেলাই দিলে আৰু তাৰপিছতে মৃত্যুবৰণ কৰিছে। আৰু তাৰপিছতে কি আছে, সেই গাড়ীখন অলপ দূৰ আগলৈ আহি তাৰপৰা সেই যুৱককেইজন পলায়ন কৰে, ড্ৰাগছসমূহ লগত লৈ গুচি যায় এখন কিয়া গাড়ী। আমি আপোনালোকৰ নিউজৰ যোগেদি দেখিবলৈ পাইছোঁ। আৰু তাৰপিছতে দেখিবলৈ পালোঁ যে তাৎপৰ্য কথা, যে আচৰিত কথা, যে নগাঁও এখন জুৰীয়া থানা বুলি এখন থানা আছে, সেই থানাখনত গৈ তেওঁলোকে বোলে চাৰেণ্ডাৰ কৰিছে। আৰু সেই জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেখেতলোকক কি হৈছে, গ্ৰেপ্তাৰ কৰিছে। কৰি পেলাই কি হৈছে, কৰাৰ পিছত আমি গম পাইছোঁ যে ডিমা হাছাও থানাৰ তাতে আৰক্ষী বিষয়াসকল গৈ তেওঁলোকক লৈ আহিছে। কিন্তু তাতে থমকি গ'ল হ'ব নেকি? আমি ন্যায় পামনে? এই যে যিজন আমি নৱজিৎ দাস, ইমান উদীয়মান যুৱকক যে আমি হেৰুৱালোঁ, যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ড্ৰাগছমুক্ত অসম গঢ়া যি লক্ষ্য, ক'ত গ'ল লক্ষ্য? গতিকে চিধা কথা, স্পষ্ট কথা, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে তেওঁ অসম আৰক্ষীয়ে তেনেকৈ দৃঢ়তাৰে যদি ড্ৰাগছৰ বিৰুদ্ধে যদি যুঁজ দিবলৈ হয়, তেওঁলোকক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফুল ছাপোৰ্ট দিব লাগিব। কিন্তু আজি দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত হৈ আছে। কিয় নিমাত হৈ আছে বুলি আমি ক'বলৈ বিচাৰিছোঁ যে যিকেইটা এই ড্ৰাগছৰ লগত, এই ড্ৰাগছৰ মাফিয়াৰ লগত জড়িত, চেলিমুদ্দিন, মইদুল ইছলাম আৰু তেওঁৰ বাপেক আব্দুল কুদ্দুছ ফৰাজী আৰু কোনোবা দুগৰাকী মহিলা বুলি শুনিছোঁ। গতিকে এইকেইটাক এনকাউণ্টাৰ এতিয়ালৈকে কিয় কৰা নাই? আমাৰ প্ৰশ্ন, কিয় কৰা নাই? কি সাহসেৰে আকৌ ড্ৰাগছ ধৰিব আমাৰ অসম আৰক্ষীয়ে? কি সাহসেৰে আপোনাৰ সপোন পূৰণ কৰিব? ড্ৰাগছমুক্ত অসম যি আপুনি গঢ়া যি লক্ষ্য, কেনেকৈ পূৰণ কৰিব এই অসম আৰক্ষীয়ে? যদি ডিউটি অৱস্থাত যদি গাড়ীয়ে মহতিয়াই মাৰি পেলাবলৈ হয়, আগতেও তেনেকৈ দেখিছোঁ। গতিকে সাধাৰণ জনতাৰ কি হ'ব তেতিয়াহ'লে? যদি আপোনাৰ স্বয়ং গৃহ বিভাগৰ যদি পুলিচৰে এই অৱস্থা, তেতিয়াহ'লে জনসাধাৰণৰ কি হ'ব? কেনেকৈ মাত মাতিব? গতিকে এটাই কথা আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, চিধা কথা, এনকাউণ্টাৰ কৰক। তেতিয়া আপোনাৰ পুলিচ বিভাগে, আপোনাৰ গৃহ বিভাগে আপোনাক চেলুট দিব, অসমৰ জনগণে চেলুট দিব, অসমীয়া যুৱ মঞ্চই আপোনাক শলাগ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হয়তো আজি চকুত চকুমনি নাথাকিব পাৰে, কিন্তু যিসকলে ৰাত দিন, বিহু, দুৰ্গা পূজা সকলো এৰি আমাৰ কাৰণে ৰাস্তা ঘাটে থিয় হৈ থাকে, আমাৰ নিৰাপত্তাৰ কাৰণে থিয় হৈ থাকে, সেইসকলৰ কাৰণে কিন্তু আজি অন্তৰাত্মাই আমাৰ কান্দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ, DGP মহোদয়ক আমি ক'ব বিচাৰিছোঁ, ইমান পলম কিয়? এই ধৰি অনাৰ পিছতো ইমান পলম কিয়? ড্ৰাগছ মাফিয়াক লৈ ইমান কিয় দৰদ? কিয় এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? কিয়? কিন্তু চিধা কথা, স্পষ্ট ভাষাৰ এটা কথা ক'ব বিচাৰিছোঁ, এই ওদালগুৰি এই যুৱকজনক কিন্তু অসমীয়া যুৱ মঞ্চই এৰি নিদিয়ে। এই SI নৱজিৎ দাসক কিন্তু যেতিয়ালৈকে ন্যায় নাপাব, কিন্তু অসমীয়া যুৱ মঞ্চই এৰি নিদিয়ে। এটা কথা মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, এইকেইটাক এনকাউণ্টাৰ কৰক আৰু ইয়াত উচ্চ তদন্ত আপুনি ঘোষণা কৰক। কিজানি ইয়াত পুলিচ বিষয়াও জড়িত হৈ আছে নেকি? কাৰণ কেলৈ জুৰীয়া থানা কথাটো ইতিমধ্যে আমি নিউজত গমেই পাইছোঁ যে তাতে গোটেই ভয়াৱহ ৰূপত নগাঁৱত ড্ৰাগছ চলি থাকে, কিন্তু নগাঁৱত প্ৰশাসন নিমাত, নগাঁও SP ডাঙৰীয়া নিমাত, জুৰীয়া থানা OC নিমাত। এতিয়াহে তেওঁলোকে গম পাইছে নি যে তেওঁলোকে ড্ৰাগছৰ কাৰবাৰ কৰে বুলি?
কিমান নিবনুৱা যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী এই ড্ৰাগছৰ গৰাহত পৰি ধ্বংসমুখলৈ গুচি গৈছে। আপুনি দেখিছেই, আপুনি জানে, গোটেই অসমখন খুলি খুলি খাইছে এই ভয়াৱহ ড্ৰাগছে, এই ভয়াৱহ ড্ৰাগছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটা কথা আহ্বান জনাইছোঁ, আপোনাক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই এই 5টা কালপিতক বাছি আপুনি এনকাউণ্টাৰ কৰক। মই বাৰে বাৰে আপোনাক কৈছোঁ, অসমীয়া যুৱ মঞ্চে চেলুটে নহয়, আপোনাৰ শলাগ ল'ব। আপোনাৰ মনত আছে নে নাই আমি নাজানো, কিন্তু আপোনাৰ ছবিত গৈ আমি গাখীৰ ঢালিছিলোঁ। কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ যে এইকেইটাক এনকাউণ্টাৰ কৰক। আপোনাৰ ঘৰত গৈ মই গংগা জল ঢালিম। অসমীয়া যুৱ মঞ্চই আজি কথা দিছে সংবাদ মাধ্যমৰ যোগেদি, এই ড্ৰাগছ মাফিয়া 5টাক যি কৰায়ত্ব কৰা হৈছে, এটা এটাকে বাছি গুলিয়াই মাৰক, এনকাউণ্টাৰ কৰক। অসমীয়া যুৱ মঞ্চই আকাশ শইকীয়াই কৈছোঁ, আপোনাৰ ঘৰত গৈ গংগা জল ঢালিম, যাতে সেই আৰক্ষীসকলৰ আপোনাৰ ওপৰত আস্থা থাকক, বিশ্বাস থাকক। আমি সেইটোৱে ক'ব বিচাৰিছোঁ। যদি সেইসকলকে আপুনি নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে কেনেকৈ তেওঁলোকে ইয়াৰ পিছত আকৌ ড্ৰাগছ ধৰিবলৈ সাহস কৰিব? আজি সেই কেঁচুৱাটোৱে কান্দি আছে, আজি সেই আই মাতৃগৰাকী নৱজিৎ দাসৰ কান্দি আছে, গোটেই ওদালগুৰি জিলাবাসী আজি কান্দি আছে, আমি অসমীয়া যুৱ মঞ্চই কান্দি আছোঁ, গোটেই অসমৰ জনগণে কান্দি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটাই কথা স্পষ্ট ভাষাৰে কৈছোঁ, ন্যায় লাগে। উই ৱান্ট জাষ্টিছ ফৰ নৱজিৎ দাস। We want justice for Navajit Das.